ৰুমৰ পৰা ওলাই আহক, ওলাই আহি সাধাৰণ ঘৰত থাকক আৰু 6,500 টকাৰে কেনেকে ঘৰ সংসাৰ চলাই আমাক শিকাই দিয়ক। আমি নাজানো, অপৰাধ হৈছোঁ 6,500 টকাত ঘৰ সংসাৰ চলাব নোৱাৰি। আৰু সিদিনাখন তেওঁ তামোলপুৰত গৈছে, তামোলপুৰৰ ছোৱালীয়ে তেওঁক সযতনে গামোচা তামোচাৰে আদৰি স্মাৰক পত্ৰ দিছে। স্মাৰক পত্ৰখন টানি লৈ তেওঁ কয় অংগনবাদীবিলাক সংগনবাদীয়ে হৈ থাক। এয়া তেওঁৰ বচন। এগৰাকী কেবিনেট পৰ্যায়ৰ মন্ত্ৰী, বিত্তমন্ত্ৰী, সমাজ কল্যাণ মন্ত্ৰী। তেওঁ মহিলাৰ আচলতে কলংক, তেওঁ নাৰী জাতিৰ কলংক বুলি মই কৈছোঁ। এইটো কাৰণত তেওঁ নাৰীৰ মৰ্যাদা নুবুজে। নমস্কাৰ। সঁচাকৈয়ে অংগনবাদী কৰ্মীসকলক দৰমহা বঢ়াই দিব লাগে, কিয়নো অংগনবাদীৰ যিসকল কৰ্মী আছে তেওঁলোকৰ বহুতে কষ্ট হয় অংগনবাদী কেন্দ্ৰত। আপোনালোকে লক্ষ্য কৰিছেনে বা লক্ষ্য কৰেনে অংগনবাদীৰ কৰ্মীসকলৰ কিমান কষ্ট? মই যেতিয়া অংগনবাদীলৈ মোৰ সন্তানটিক লৈ গৈছিলোঁ মই তেতিয়া বুজি উঠিছিলোঁ। কিছুমানৰ নাকৰ শেঙুন ওলাই থাকে, কিছুমানৰ হাতৰ নখ দীঘল হৈ থাকে, কিছুমানে লেট্ৰিন কৰোঁ কয়, কিছুমানে পেনতে পেচাব কৰি পায়, আৰু কিছুমানে অটো লিখিবলৈ অন্তত হাত ঘূৰাওঁতে অটো লিখিব নোৱাৰে। অংগনবাদী কৰ্মীসকল আমনি পাই যায়, তথাপিও তেওঁলোকে হাৰ নেমানে। এটি কণমানিক অ আ ক খ শিকোৱাবলৈ কিমান কষ্ট আমি মাতৃ পিতৃয়ে জানো। মাতৃ পিতৃয়ে কৰিব নোৱাৰা কামটো অংগনবাদী স্কুলত কৰি দিয়ে অংগনবাদী কৰ্মীয়ে। যিদৰে হোমগাৰ্ডসকলক আপোনালোকে দৰমহা বঢ়ালে, হোমগাৰ্ডসকলে প্ৰতিবাদ কৰি হোমগাৰ্ডৰ আপোনালোকে যিদৰে হোমগাৰ্ডসকলৰ কথা আপোনালোকে মান্তি হ'ল, সেইদৰে আপুনি যদি এই অংগনবাদী কৰ্মীসকলৰ কথা অন্তত এবাৰ ভালদৰে ভাবি চায়, তেতিয়া বুজি উঠিব যে অংগনবাদী কৰ্মীসকলৰ 6,500 টকাই সঁচাকৈয়ে একো নহয়। পলিঅ' খুৱাবলৈ ঘূৰি ফুৰিব লাগে, হাহাকাৰ কৰি ফুৰিব লাগে। কিছুমানে আকৌ যায় পলিঅ' চেণ্টাৰলৈ, কিছু সন্তানৰ মাতৃ পিতৃয়ে পলিঅ' খাবলৈ লৈ নাযায় বা কিবা এটা অসুবিধা হয়, আকৌ ঘৰে ঘৰে আহি পলিঅ' খুৱায়। এতিয়া ভোটৰ কাৰ্ড আহি পাব, এতিয়া ভোটৰ ইলেকশ্যনৰ সময় আহি পাব, লগতে অক্টোবৰ মাহটোৰ সময়ত কাৰ ভোটৰ লিষ্টত নাম আছে, কাৰ ভোটৰ লিষ্টত নাই, গাঁওখনত বিকলাংগ কোনোবা আছে নেকি, কাৰোবাৰ ভোটৰ লিষ্টত নাম নাই নেকি, কাৰোবাৰ ভোটৰ কাৰ্ড বনাবলগীয়া কিমান যে কাম। অলপ দিনৰ আগতে এইবোৰ আধাৰ কাৰ্ড লিংক কৰিব লগা হৈছিলে, গোটেই কামখিনি অংগনবাদী কৰ্মীৰ লগত হয় আৰু ইমানখিনি তেওঁলোকে কষ্ট কৰিব লগা হয়। লগতে ল'ৰা ছোৱালীয়ে কি খাব, আকৌ বাচন ধুব লগা হয়। চাওকচোন, স্কুলখনত, এটা স্কুলত অংগনবাদী কেন্দ্ৰ এটাত কিমানখিনি কাম হয় চাওক। কাৰোবাৰ সন্তানৰ নাকৰ পৰা শেঙুন ওলায়, সেইখিনি মুচিব লাগে। কাৰোবাৰ সন্তানৰ আকৌ হাতৰ নখে দীঘল হৈ থাকে, সেয়া কাটিব লাগে। কোনোবা এটি সন্তানে বোলে লেট্ৰিন কৰোঁ লাগিছে, যিহেতু অকণমানি, আকৌ গৈ কিনে লেট্ৰিন কৰালে, টিকা ধোৱালে। কোনোবাই আকৌ পাচাপো কৰি পালে, আকৌ পেন চেন ধুই কিনে আকৌ তেনেকৈ বহালে। কোনোবাই অটো লিখোঁতে হাৰ মানি গৈছে। আকৌ বোলে নাচি দেখাবলৈ কিমান যে কৰিব লাগে। যেতিয়া মোৰ ল'ৰাক স্কুললৈ যাওঁ মই তেতিয়া হাঁহি উঠি যাওঁগৈ। আমাৰ অংগনবাদী খুৰীগৰাকীক মই কওঁ, অ' খুৰী ইমান কষ্ট, সঁচাকৈ অ' বোৱাৰী ইমান কষ্ট কয়, কিমান যে গান গাব লাগে, এনেকৈ বহি ল'ব লাগে, বহি লৈ পূৰা গান গাব লাগে, ল'ৰাক নাচি দেখাব লাগে। অংগনবাদী কেন্দ্ৰত যিখিনি ল'ৰাক শিকায় সেইখিনি মানে ভৱিষ্যতলৈকে ল'ৰাই মনত থয়। আমি অংগনবাদী কেন্দ্ৰত পঢ়ি নাপালোঁ, কিয়নো তেতিয়া অংগনবাদী আমি পঢ়ি থাকোঁ মানে নহ'লগৈ, আৰু এদিন দুদিন হওঁতে আমি তেতিয়া LP স্কুলতে পঢ়িলোঁ। কিন্তু এতিয়া যেতিয়া ল'ৰাক লৈ গ'লোঁ, আৰু ল'ৰাই মানে কম সময়তে অংগনবাদীত মানে দুদিনমানতে ইমানখিনি শিকিছিলে, কিমান গান শুনিলে, কিমান গান শিকিলে, সেইখিনি আহি ঘৰত কয়। সেইবাবে মই অনুৰোধ কৰোঁ আৰু আমাৰ অসমৰ অংগনবাদী কৰ্মীসকলক মই সমৰ্থন জনাওঁ। সঁচাকৈয়ে আপোনালোকে পাব লাগে দৰমহা। যিদৰে হোমগাৰ্ডসকলৰ দৰমহা বঢ়ালে, তেনেদৰে হোমগাৰ্ডসকলতকৈ কিন্তু অলপ কষ্ট আছে অংগনবাদী কৰ্মীসকলৰ। যদি আপোনালোকে ভালদৰে চালি জাৰি চায়, কাৰোবাৰ টিকা ধোৱা, কাৰোবাৰ নাকৰ শেঙুন মোচা, এইবিলাক কাম জানো কষ্টকৰ নহয়? এতিয়া ক'ৰবাত দেখিবলৈ পাওঁ কাৰোবাৰ নাকৰ শেঙুন অকণমান ওলাই থাকিলে কোনোবাই মুচি দিবলৈ ঘিণ কৰে, কিন্তু অংগনবাদী কৰ্মীসকলে চাওকচোন কিমানখিনি কৰিছে। আৰু এই কথাৰ সঁচাকৈ মই সন্মত। আৰু অংগনবাদী স্কুল এটা নহ'ব লাগিলে, যিদৰে প্ৰাইভেট স্কুলত নাৰ্চাৰী, KG1, KG2, কিন্তু আমাৰ চৰকাৰী স্কুলবিলাকত নাই। সেইবাবে আমাক অংগনবাদীটো খুবেই বেছি প্ৰয়োজন। যিসকলে প্ৰাইভেট স্কুলত দিছে তেওঁলোকে অংগনবাদীত নিদিয়ে, কিয়নো প্ৰাইভেট স্কুলখনত নাৰ্চাৰীৰ পৰা সকলোখিনি শিকোৱা হয়, আৰু আমাৰ চৰকাৰী যিবোৰ স্কুল আছে সেইবোৰত আকৌ যিহেতু অকণমান সমানৰ পৰা যায়। সেইবাবে মই অনুৰোধ কৰোঁ আপোনালোকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এই কথাষাৰ যাতে অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলক যাতে
দৰমহাটো বঢ়াই দিয়ে, সঁচাকৈ বঢ়াই দিব লাগে। মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে ভালদৰে, লগতে অসমৰ ৰাইজে যদি ভালদৰে চালি জাৰি চায়, অংগনবাড়ী কৰ্মীসকলৰ কথা যদি আপোনালোকে ভাবে, তেতিয়াহ'লে অন্ততঃ বুজি উঠিব, ভাবি উঠিব অংগনবাড়ী কৰ্মীসকলৰ কিমান কষ্ট। আজিকালি দেখিবলৈ পাওঁ, বা ময়ে মোৰ সন্তানটিক প্ৰাইভেট স্কুলত পঢ়াইছোঁ আৰু বহুত সন্তানক তেনেকৈ প্ৰাইভেট স্কুলত পঢ়ায়, কিন্তু যিসকলৰ উপায়হীন বা যিসকলে পঢ়াব নোৱাৰে তেওঁলোকে অংগনবাড়ীত হয়। আৰু অংগনবাড়ীৰ পৰা যিহেতু এটি সন্তানৰ জীৱন আৰম্ভ হয়, এপাত চাকি জ্বলি জ্বলি যেতিয়া শিক্ষকসকলে, এপাত চাকিৰ দৰে শিক্ষকসকল, আৰু শিক্ষকসকল কেতিয়াও নুমাবই নিবিচাৰে। আৰু প্ৰথম চাকিপাতে, সন্তানৰ প্ৰথম চাকিপাতৰ আৰম্ভই হয় অংগনবাড়ী কেন্দ্ৰৰ পৰা। সেইবাবে অনুৰোধ কৰোঁ আৰু সমৰ্থন কৰোঁ, সঁচাকৈয়ে অংগনবাড়ী কৰ্মীসকলক কিন্তু দৰমহা বঢ়াব লাগে। ধন্যবাদ।